সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইটো মাল্টিপ্লিকেটিভ ট্ৰেপৰ দ্বিতীয়টো পাৰ্ট। প্ৰথম পাৰ্টত আমি আলোচনা কৰিলোঁ কেনেধৰণে এটা সৰু চিম্বলে আমাৰ জীৱনটো কণ্ট্ৰল কৰি আছে, আৰু এই দ্বিতীয়টো পাৰ্টত কেনেদৰে লিমিটিং ফেক্টৰটো আমি বিচাৰি উলিয়াব পাৰোঁ তাৰে 3টা ষ্টেপত আমি আলোচনা কৰিম। যদিহে আপোনালোকে প্ৰথম পাৰ্টটো চোৱা নাই তেন্তে প্ৰথম পাৰ্টটো চাইহে দ্বিতীয় পাৰ্টটো চালে আপোনালোকৰ এই দ্বিতীয় পাৰ্টৰ তাৎপৰ্যটো বুজি পাব। প্ৰথমতে প্ৰথম পাৰ্টটো মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, আপোনালোকে তাত চাই ল'ব। প্ৰথম পাৰ্টত দেখুৱাৰ দৰে আমাৰ জীৱনৰ প্ৰতিটো ফেক্টৰে গুৰুত্বপূৰ্ণ। ইয়াৰ যদি এটাও আমাৰ কমি যায় বা শূন্য হৈ যায়, আমাৰ সম্পূৰ্ণ ৰিজাল্টটো শূন্য হৈ যায়। আমাৰ লক্ষ্যক বাধা দিয়া সেই গোপন শূন্যটো বা লিমিটিং ফেক্টৰটো বিচাৰিবলৈ আমি আমাৰ ফেক্টৰবোৰৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয়। যিকোনো এটা শূন্য বিচাৰিবলৈ বহুত দীঘলীয়া এখন টু ডু লিষ্ট বনোৱাৰ কোনো প্ৰয়োজন নাই। আমাক মাত্ৰ 3ৰ পৰা 5টাৰ আমি যিটো লক্ষ্যত উপনীত হ'ব বিচাৰিছোঁ সেই লক্ষ্যটোৰ ফেক্টৰকেইটা জনাৰ বিশেষ প্ৰয়োজন। ধৰি লওক আমি এটা নতুন স্কিল আয়ত্ত কৰিব বিচাৰিছোঁ। সেই নতুন স্কিলটো আয়ত্ত কৰিবলৈ আমাক কি ফেক্টৰৰ প্ৰয়োজন হ'ব। সেই স্কিলটো আয়ত্ত কৰিবলৈ যাওঁতে আমাৰ 1 নম্বৰ ফেক্টৰটো হ'ব কোৱালিটি ইনষ্ট্ৰাকশ্যন। অৰ্থাৎ ইনষ্ট্ৰাকশ্যনৰ আমি যিটো পৰ্যায়ত থাকিম সেই পৰ্যায়টোত আমাৰ শিক্ষকজন খুব ভাল হ'ব লাগিব, আৰু লগতে তাৰ পৰা প্ৰদান কৰা আমাৰ সেই মেটেৰিয়েলখিনি গুণগত হ'ব লাগিব। ইয়াৰে 2 নম্বৰ ফেক্টৰটো হ'ল কনচিষ্টেণ্ট প্ৰেক্টিছ। আমি যদি ধাৰাবাহিকভাৱে আমাৰ আয়ত্ত কৰা স্কিলটো প্ৰেক্টিছ কৰি নাথাকোঁ, দৈনন্দিন প্ৰেক্টিছ নকৰোঁ, তেতিয়াও আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিম। ইয়াৰে 3 নম্বৰ ফেক্টৰটো যদি আমি চাওঁ সেইটো হ'ল ইমিডিয়েট ফিডবেক। আমি যিটো লক্ষ্যত উপনীত হ'ব বিচাৰিছোঁ বা যিটো স্কিল আয়ত্ত কৰিব বিচাৰিছোঁ, সেই আয়ত্ত কৰি থকা সময়ছোৱাত আমি নিজকে যদি চেল্ফ এছেছমেণ্ট কৰিব নোৱাৰোঁ, কিবা এটা ভুল কৰাৰ পাছত যদি কি ভুল কৰিলোঁ আমি সেইটো বিচাৰিব নোৱাৰোঁ, তেতিয়াও আমাৰ ইয়াৰ এটা লিমিটিং ফেক্টৰ হিচাপে গণ্য কৰা হয়। এতিয়া আমাৰ 4 নম্বৰ ফেক্টৰটো হ'ব ৰিভিউ ছিষ্টেম। আমি ধৰি লওক সকলোখিনি কৰিলোঁ, অলপ দিনৰ আগত পঢ়ি অহা বা আয়ত্ত কৰা তথ্যখিনি যদি আমি পুনৰাবৃত্তি নকৰোঁ, তেতিয়াও আমাৰ এইটো এটা লিমিটিং ফেক্টৰ হিচাপে কাম কৰিব। স্ক্ৰীনত আপোনালোকে এখন ৰেটিং গ্ৰাফ দেখিবলৈ পাইছে, য'ত লিখা আছে এক্সেলেণ্ট, গুড আৰু উইক লিংক। আমাৰ এই দ্বিতীয় ষ্টেপত আটাইতকৈ গুৰুত্বপূৰ্ণ কামটোৱে হ'ল আমি বিচাৰি উলিওৱা সেই ফেক্টৰখিনিত আমাৰ দুৰ্বলতাটো কোনখিনিত, আমাৰ উইক লিংকটো কি। আমি প্ৰতিটোতে এটা এক্সেলেণ্ট দিম বা গুড দিম বা উইক লিংক দিম। এই উইক লিংকটোৰ পৰাই গম পাম যে আমি কোনটো লিমিটিং ফেক্টৰত কাম কৰিব লাগে। আচলতে আমাৰ দুৰ্বলতাটোৱে হ'ল আমাৰ উইক লিংক। কিন্তু এইখিনিতে অলপ সাৱধান হোৱাটো প্ৰয়োজন, কাৰণ এইখিনিতে আমাৰ মাইণ্ডটোৱে অকণমান আমাৰ লগতে গেম খেলি দিয়ে। এনেধৰণৰ আনকনচিয়াছলি আমি যিটো কৰি ভাল পাওঁ, আমাৰ মাইণ্ডটোৱে সেইটোকে কৰিবলৈ বেছিকৈ আমাক ছিগনেল দি থাকে, কাৰণ আমি সেইটো কৰিয়ে বেছিকৈ ছেটিছফাই হওঁ। এতিয়া আমি আমাৰ দুৰ্বলতাটোৰ কাৰণে আমি আমাৰ মাইণ্ডটোক ফাৰ্ষ্টে হৰুৱাই ল'ব লাগিব। এইখিনিতে আমি নিজৰ লগতে অনেষ্ট হ'ব লাগিব, নহ'লে আমি নিজৰ লগতে হাৰি যোৱাৰ চান্স এটা থাকি যায়। ষ্টেপ 2ত আমি আমাৰ উইক লিংকটো বিচাৰি উলিয়াম। এতিয়া আমি আগবাঢ়িম ষ্টেপ 3লৈ। ষ্টেপ 3ত আমি সম্পূৰ্ণ গুৰুত্ব এই উইক লিংকটোতে দিম। আমি আমাৰ এই উইক লিংকটো হঠাতেই আমি ঠিক কৰিব নোৱাৰোঁ, সেইকাৰণে আমি সৰুকৈ স্মল পাৰ্টত আমি ইয়াক ভাল কৰিম। আচলতে সেইকাৰণে মই এইটোৰ নাম দিছোঁ দ্য স্মলেষ্ট ফিক্স। আচলতে ইয়াতে আমি 3টা ষ্টেপত বা 3টা ৰুলত আমি এই সমস্যাটো সমাধান কৰিম। এই 3টা ৰুল আমাৰ জীৱনৰ প্ৰতিটো সমস্যাতে প্ৰয়োগ কৰিব পাৰোঁ। এটা ইউনিভাৰ্চেল ৰুল হিচাপে এইটো প্ৰয়োগ হ'ব। প্ৰথম ৰুলটো হ'ল দ্য জিৰ' এফৰ্ট ৰুল। আচলতে জিৰ' এফৰ্ট মানে হ'ল আমি কোনো ধৰণৰ প্ৰচেষ্টা নকৰাকৈ, যাতে আমি আমাৰ এই লিমিটিং ফেক্টৰটো গুড স্ক'ৰলৈ কনভাৰ্ট কৰোঁতে আমাৰ ব্ৰেইনটো বা মাইণ্ডটোৱে বাধা প্ৰদান নকৰে, সেইবাবে আমি খুব লাহেকৈ ষ্টেপ বাই ষ্টেপ আমি ইয়াৰ ওপৰত কনচিষ্টেণ্টলি কাম কৰিম ধাৰাবাহিকভাৱে। হঠাতেইতো আমি ইয়াক গুড স্ক'ৰলৈ লৈ যাব নোৱাৰোঁ। এইখিনিতে আহিলে আমাৰ দ্বিতীয় ৰুলটো হ'ল যে ৱৰ্ক উইদাউট মটিভেশ্যন। আচলতে এইটো এটা বৰ গুৰুত্বপূৰ্ণ বস্তু। এনেধৰণৰ ধৰি লওক আমি আমাৰ নতুনকৈ এটা অভ্যাস আৰম্ভ কৰিব বিচাৰিছোঁ, সেই অভ্যাসটো আমি হঠাতেই কৰিব নোৱাৰোঁ, আৰু আমি যদি নতুন স্কিল এটা আয়ত্ত কৰিবলৈ যাওঁতে আমাক বাহ্যিক মটিভেশ্যন এটাৰ প্ৰয়োজন হৈছে, তেনেধৰণে আমি মটিভেশ্যনেৰে যদি কামটো কৰোঁ, সেই মটিভেশ্যনটো থকালৈকে আমি কাম কৰিব পাৰোঁ। ইয়াৰ পাছত কোনো ধৰণৰ আমাৰ কাম হোৱা দেখা নাযায়। ইয়াৰ কাৰণে আমাৰ সলিউশ্যনটো কি হ'ব? সলিউশ্যনটো হ'ল যে আমাৰ আগতে থকা এটা এক্সিষ্টিং
হেবিট বা আমাৰ আগৰ পৰা থকা এটা অভ্যাস, এই অভ্যাসটোৰ লগত এই নতুনকৈ অহা হেবিটটো আমি মিউচুৱেলি আগবঢ়াই নিব লাগিব। ধৰি লওক মোৰ যেনিবা উইক লিংকটো হ'ল মই ৰিভিউ নকৰা। এতিয়া যদি মই ভাবোঁ যে আজি মই 7টা বজাত উঠি মই ইয়াক এনালাইচিছ কৰিম, হয়তো মই উঠাৰ পাছত মোৰ মনটো চেঞ্জো হৈ যাব পাৰে আৰু মই সেইটো নতুন মোৰ অভ্যাসটো নল'বও পাৰোঁ। সেইবাবে আমি কৰিম কি, চাহ খোৱাৰ সময়তে ধৰি লওক মই 3 মিনিট ৰিভিউটো কৰি লওঁ যদি বুলি ভাবোঁ, তেতিয়া আমি এই ক্ষেত্ৰত যথেষ্ট সফল হ'ম। এনেদৰেই আমি আমাৰ দুৰ্বলতা বা উইক লিংকসমূহ কোনো ধৰণৰ বাহ্যিক মটিভেশ্যন নোহোৱাকৈ সবল কৰি গৈ থাকিব পাৰিম। আমাৰ উইক লিংকটো সবল কৰিব আমাক এটা ফিনিছ লাইনৰ অতি প্ৰয়োজনীয়। এইটোৱে হ'ল আমাৰ 3 নম্বৰ ৰুল, ফিনিছ লাইন। অৰ্থাৎ মই যদি পুনৰ আমাৰ উইক লিংক সেই ৰিভিউটোৰ কথাই ভাবোঁ, মই যদি নাজানো কি ৰিভিউ কৰিব লাগে, কিমান ৰিভিউ কৰিব লাগে বা কেনেধৰণে কৰিব লাগে, আমাৰ এই উইক লিংকটো কোনোদিনেই সবল নহ'ব। আচলতে এইটো কৰিবলৈ যাওঁতে আমি ভাবিব লাগিব যে মই ৰিভিউ কৰিবলগীয়া সেই কামটোৱে হওক বা টাস্কটোৱে হওক, মই এই ৰিভিউটোত মই মাত্ৰ 3টা বুলেট পইণ্ট লিখিম। মোৰ ৰিভিউটো হ'ব কি? মই যদি এনেধৰণে 3টা বুলেট পইণ্ট বা নোট হিচাপে লিখোঁ, তেনেধৰণে আমাৰ এই উইক লিংকটো সবল কৰিবলৈ আমি এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰিম। এনেধৰণে আমাৰ 3টা ষ্টেপত আমাৰ উইক লিংকটো এটা গুড ফেক্টৰলৈ কনভাৰ্ট হ'ব আৰু লাহে লাহে আমাৰ যিটো 0 ৰিজাল্ট আছিলে, সেই 0 ৰিজাল্টৰ পৰা লাহে লাহে এটা আমি মেচিভ ৰিজাল্ট পাবলৈ সক্ষম হ'ম। এই 3টা ষ্টেপতে আপোনালোকে আপোনাৰ দুৰ্বলতাখিনি, আপোনালোকৰ বিফলতাৰ আঁৰত থকা শূন্যসমূহ আপোনালোকে বিচাৰি উলিয়াই নিজকে ষ্ট্ৰং কৰিব পাৰিব আৰু আপোনাৰ জীৱনত আগবাঢ়ি যাব পাৰিব। এতিয়া মই যদি অনেষ্টলি কওঁ যে এই 3টা ষ্টেপতে সকলোখিনি সমাধান হৈ যাব নেকি, আচলতে এনেধৰণৰ নহয়। ইয়াৰ আঁৰত 2টা আৰু ফেক্টৰ আছে। এই ফেক্টৰ 2টা যদি আমি ইগন'ৰ কৰোঁ, তেতিয়াও আমাৰ সম্পূৰ্ণ প্ৰচেষ্টা শূন্য হৈ যোৱাৰ চান্স থাকে। আচলতে এই 3টা ষ্টেপলৈকে আমাৰ 80% কামহে সমাধান হয়। এই 20% বাকী থাকে আমাৰ বাকী 2টা ফেক্টৰৰ কাৰণে। এই ফেক্টৰ 2টাৰ বিষয়ে আমি পাৰ্ট 3 আলোচনা কৰিম আৰু এই পাৰ্ট 3টোৱে আমাৰ সামৰণি হ'ব। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো উপকাৰী যেন লাগিলে তেন্তে এটা লাইক কৰিব আৰু ভাল লগা মুহূৰ্তটো আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। প্ৰয়োজনীয় সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।